Lapuan di sini lo kan nang tum tadi yo lapu bang ke. Kardom. Oke hai bi sang hulo harmoni bi. Lapen ke lapuhan ke bang ke lage ka sini ke nang sot alang di ke Halloween men sih bang. Alang di ke ha Bisunat Charlie mate arong men son mong te. Jong thung kro arong. Jong thung kro arong. Pun pen sih bang ke an ka Hello pen tadak ili tum karbia jutang pang tang nang pumat sedak nang sirap dong pot. Alang di pan ke curu parpik nangi. Yo normally tum non bang ke ili tum ek dak ledam ni. Na blagen non ke mantai tribe hedi. La tu mahim tun lo nang lang nampu. Dah kelang dah. Dah. Alang libang hedi lapu cihut bang tek pik amat sini libang la adeng bang hedi alang hansi pikok lo kasi alang lisi cihut ko dakala ini bang do ala dak hem pulo yat lo ala so puthak il tum bang cihut dam senang la se rong pi sanghuan sini li ala bang asai bang pik lo mantai akhe tumalang litum karbi alam tek thera da jogalang litum pensi asamis alam pensi cihut na kok polasi asamis alam kaning je pusitame nang litum alam din nang ne dia johang lo lase কাৰ্ডম ৪৭তম কাৰ্বি যুৱ মহোৎসৱৰ আজি তৃতীয় দিনাখনৰ কাৰ্যসূচীত আমি উপস্থিত হৈছোহি মন্টাই জনগোষ্ঠীৰ যি আটক ধুনীয়া ৰূপত ইয়াত প্ৰদৰ্শনীৰ বাবে চাংঘৰ সাজি তোলা হৈছে আৰু পোনপটীয়াভাৱে মই মন্টাই আমাৰ ভণ্টি এজনীক লগ পাইছোঁ তেওঁক প্ৰথমতে তেওঁৰ নামটো জানিব বিচাৰিম আপোনাৰ নামটো মোৰ নাম মিছ নাগামচেন থমু কি ক'লে নাগামচেন থমু থংমু তেওঁলোকৰ উপাধি থংমু মন্টাই জনগোষ্ঠী হয় তো প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিম যে আপুনি যিটো গাঁতত লৈ আছে কাপোৰযোৰ আপোনালোকৰ মন্টাই ভাষাত কি বুলি কোৱা হয় মন্টাই ভাষাত কি বুলি কয় এইটো আমাৰ ফুল ট্ৰেডিশ্যনেল হয় এইটো হয় ফাফক বুলি কয় ফাফক হয় ফাউলপে কি বুলি কয় হয় আৰু সুন্দৰ এযোৰ সাজ পিন্ধি আছে ভণ্টিগৰাকী তো আপোনালোকে এই যিটো মেখেলা পিন্ধি আছে এইটো মন্টাই ভাষাত কি বুলি কোৱা হয় চিন বুলি কোৱা হয় চিন হয় মন্টাই জনগোষ্ঠীয়ে পৰিধান কৰা মহিলাসকলে পৰিধান কৰা মেখেলাক কি বুলি কোৱা হয় মেখেলা একচুৱেলি মই যে পৰিধান কৰি থকা হ'ল মই মানে এইযোৰ হ'ল ছোৱালী পৰিধান কৰা হয় মানে বেলেগ মহিলাবিলাকে পৰিধান কৰা বেলেগ পৰিধান কৰা হয় আপুনি পৰিধান কৰি থকাটো কি বুলি কোৱা হয় এইটো মানে নৰ্মেলি ছোৱালীবিলাকে পৰিধান কৰে হয় নামটো কি নাগামচেন থমু নাই আপোনাৰ এইটো হয় চিন বুলিয়ে কয় আমাৰ চিন হয় তাৰমানে এটা তেওঁলোকৰ সাজ পোছাকৰ পৰা এটা আমি গম পাম যে যুৱতীসকলে বেলেগ মেখেলা পিন্ধে আৰু বিবাহিত মহিলাসকলে বেলেগ পিন্ধে আৰু যিটো অবিবাহিত মহিলাই পিন্ধা এইটো চিন বুলি কোৱা হয় যিটো মেখেলা পিন্ধে আৰু পোনপটীয়াভাৱে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া দেখিছে আপোনালোকে মোনা এইটো তেওঁলোকৰ মন্টাই জনগোষ্ঠীৰ মোনা হয় আপোনালোকৰ ভাষাত কি বুলি কোৱা হয় এইটো ঠুং হয় এইটো মন্টাই ভাষাত ঠুং বুলি কোৱা হয় এই মোনাটোক আৰু এইটো কি হয় ফ্ৰা এইটো তৰোৱাল নেকি উলিয়াব পাৰোঁ নেকি এইটো ওলাই থোৱা আছে না এইটো নেকি এইটো কি বুলি কয় ফ্ৰা বুলি কয় ফ্ৰা মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মন্টাই জনগোষ্ঠীৰ ফ্ৰা অৰ্থাৎ তৰোৱাল আপোনালোকক দেখুৱাইছোঁ এয়া মন্টাই জনগোষ্ঠীয়ে এই তৰোৱালটোক ফ্ৰা বুলি কোৱা হয় এয়া দেখিছে আপোনালোকে আৰু ইয়াৰ পিছতে মই আপোনাক সুধিব বিচাৰিম এয়া কি হয় কি লিখা আছে এইটো অফ খাও মানে হ'ল ইয়াত মানে আমি মানে ভাত থোৱা হয় গোটেইখিনি আমাৰ যিটো মানে খোৱা হয় ইয়াত মানে থোৱা হয় মানে আমাৰ এইটো হয় তেওঁলোকে খুব সুন্দৰভাৱে বাঁহ বেতেৰে নিৰ্মিত অফ খাও এই বস্তুটো আপোনালোকক পোনপটীয়াভাৱে দেখুৱাইছোঁ আৰু এইটো মন্টাই ভাষাটো লিখা আছে নেকি এইটো মন্টাই লিপিত লিখা আছে এইটো আপোনালোকে ইয়াত দেখিছে অফ খাও হয়নে অফ খাও বুলি লিখা আছে আৰু ইয়াত খোৱা খাদ্যখিনি ইয়াত থোৱা হয় আৰু ইয়াৰ লগে লগে আপোনালোকক দেখুৱাম আৰু এয়া কি হয় মন্দিৰলৈ মানে কিবা প্ৰে কৰিব গ'লে ইয়াত মানে আমি ভাত লৈ যোৱা হয় মানে ভাত লৈ যোৱা হয় ন হয় তেওঁলোকে মন্টাই জনগোষ্ঠীয়ে যেতিয়া ভগৱানৰ ওচৰলৈ যায় বা প্ৰাৰ্থনা কৰিবৰ কাৰণে যদি ভগৱানৰ ওচৰলৈ যায় এই সামগ্ৰীৰে তেওঁলোকে ভগৱানক পূজা অৰ্চনা কৰিবলৈ এই সামগ্ৰী লোৱা হয় আৰু এয়াও ফ্ৰাহে হয় চাগে অ'কে কাইণ্ডছটো বেলেগ ন হয় আৰু ইয়াৰ পিছতে আপোনালোকক এইটো কি হয়
এইটো ফ্ৰা নেকি ফ্ৰাই হৈছে মানে বেলেগ বেলেগ ওকে বেলেগ বেলেগ কাইণ্ডৰ হয়নে তাই জনগোষ্ঠীৰ সাজ পোছাক আপোনালোকক দেখুৱাইছোঁ পৰম্পৰাগত সাজ পোছাক এইটো কি কি হয় আপুনি কৈ যাব নেকি এইখন হ'ল লুং লুং হয় টুং 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 তো টুং কোনে পৰিধান কৰে টুং এইবিলাক মানে ল'ৰাবিলাকে পৰিধান কৰে যেনে বিবাহিত অবিবাহিত চব একে চেম মৰে পৰিধান কৰে হয় 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 আপোনালোকক মই পোনপটীয়াভাৱে দেখুৱাব বিচাৰিছোঁ এয়া হৈছে মনটাই জনগোষ্ঠীৰ টুং আৰু এই টুংটো হৈছে ল'ৰাসকলে বিবাহিত ল'ৰা হওক পুৰুষ হওক বা অবিবাহিত পুৰুষে হওক তেওঁলোকে এইটো পৰিধান কৰা টুং আৰু ইয়াৰ পিছত এয়া কি হয় এইটো এইখন হ'ল মানে ফাকুংখ বুলি কয় আমাৰ হয় ফাকুংখ বুলি কয় মানে জেনেৰেলি নৰ্মেলি চবে লগাই মানে ল'ৰাবিলাকে পুৰুষ হওক যি হওক মানে মাফলাৰ নেকি মাফলাৰ চিষ্টেম ওকে ওকে কি বুলি কয় ফাকুংখ বুলি কয় ফাকুংখ এয়া মই আপোনালোকক দেখুৱাইছোঁ ফাকুংখ এইটো মনটাই জনগোষ্ঠীৰ মাফলা আৰু ইয়াৰ পিছতে এইটো মাফলা নেকি এইটো মাফলা নহয় এইটো মাফলা নহয় মহিলাসকলে পৰিধান কৰা হয় মেখেলা হয়নে মেখেলা নহয় ৰাংভাত বুলি কয় এইটো ৰাংভাত বুলি কয় হয় 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 ধন্যবাদ জনাইছোঁ আৰু পোনপটীয়াভাৱে আপোনালোকক আমি মনটাই জনগোষ্ঠীৰ যিটো ঘৰৰ ভিতৰৰ অংশ আপোনালোকক আমি স্পষ্টভাৱে দেখুৱাব বিচাৰিছোঁ প্ৰথমতে আমি ক'ব লাগিব মনটাই জনগোষ্ঠীৰ যিটো ৰান্ধনীশাল অৰ্থাৎ যিটো তেওঁলোকে ৰান্ধনীৰ যিটো তেওঁলোকৰ প্ৰক্ৰিয়া আপোনালোকক আমি দেখুৱাইছোঁ এয়া দেখিছে আপোনালোকে এয়া ধুনীয়াকৈ তলত জুইশাল নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ ওপৰত এয়া চাং বনোৱা হৈছে এই চাঙত দেখিছে আপোনালোকে এয়া মাছ শুকোৱা হয় এয়া মাছ দেখিছে আপোনালোকে ইয়াত মাছ আছে আৰু এইটো গাহৰি মাংস আছে তো গাহৰি মাংসটোক আপোনালোকৰ ভাষাত কি বুলি কয় কি কয় নিউমু বুলি কয় নিউমু হয় আৰু মাছটোক আপোনালোকৰ ভাষাত কি বুলি কয় পা 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 বুলি কোৱা হয় মনটাই জনগোষ্ঠীক মনত ৰাখিব আপোনালোকে মাছক কি বুলি কয় পা বুলি কোৱা হয় আৰু এয়া কি দেখিছোঁ এয়া ক'লা ক'লা বিধৰ এয়া কি বস্তু হয় পেংপুক হয় এইটো কি বুলি কয় এই ক'লা ক'লাটো পেংপুক এইটো কি বস্তু হয় এই পিঠাই হয় এইবিধ মানে তেলত মানে ভাজিব লাগে ফ্ৰাই কৰিব লাগে হয় 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 তো এয়া হৈছে মনটাই জনগোষ্ঠীৰ পৰম্পৰাগত পিঠা আৰু এটা দেখিছোঁ বাঁহেৰে নিৰ্মাণ কৰা এই বস্তুটো এই সামগ্ৰীটো কি বুলি কোৱা হয় আৰু কিহত ব্যৱহাৰ কৰা হয় এইটো খকপ বুলি কয় কি বুলি কয় খকপ হয় মানে জুই জ্বলাওঁতে পৰিধান কৰে এইবিলাক কিবা কিবি ধৰোঁতে জুই লগাওঁতে মানে এইবিলাক ব্যৱহাৰ কৰোঁ আমি হয় এটা কথা আমি চাব লাগিব তেওঁলোকে যিটো জুইশালত তেওঁলোকে যিটো জুই জ্বলাওঁতে ব্যৱহাৰ কৰা এইটো বাঁহেৰে নিৰ্মিত এটা কি বুলি কোৱা হয় এইটো খকপ এইটো খাকপ হয় যাতে হাতত জুই নালাগে এইটো নিজৰ ছেফটিৰ কাৰণে এইটো সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে এয়া ব্যৱহাৰ কৰা হয় আৰু এয়া যদি ব্যৱহাৰ কৰে জুই যদি আমি এনেকৈ যদি ঠেলোঁ তেনেহ'লে হাতত জুই নালাগিব তেওঁলোকে ইমান সুন্দৰভাৱে বনোৱা হৈছে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পাছতে আমি আপোনালোকক দেখুৱাইছোঁ এয়া কি কি বনাইছে আপোনালোকে এইটো মানে এইটো হয় মানে পিঠা হয় হয় ইয়াৰ পিঠা হয় পেংটং বুলি কয় ইয়াত পেংটং হয় এইটো পেংটং পিঠা হয় 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 তেওঁলোকৰ এটা উল্লেখনীয় যে পেংটং পিঠা বনাবৰ কাৰণে তেওঁলোকে তলত এই বাচনটো ব্যৱহাৰ কৰা হয় এইটো পানী আছে নেকি ভিতৰত এইটো বইল কৰি বনোৱা হয় হয়নে পেংটং পিঠা এনেধৰণে বনোৱা হয় আপোনালোকক দেখুৱাইছোঁ এয়া মই পিঠা খাবলৈ লৈছোঁ পেংটং এইটো মনটাই জনগোষ্ঠীৰ পৰম্পৰাগত মিঠাই পেংটং এইটো কলপাতত বনাইছে খুব ধুনীয়া সোৱাদ বহুত ডেলিচিয়াছ হয় খুব ভাল লাগিছে থেংক ইউ ধন্যবাদ কুৰবাংটো আমাৰ কাৰ্বি ভাষাত কুৰবাংটো বোলে ধন্যবাদ আৰু দনমালি তুমি যদি গছনে প্ৰেকে হেদি ইস্তামে গছমে হেদি লাং পামি নহয় চুলাং দে হ তুমি পিক গান বহুত ভাল লাগিছে জনগোষ্ঠীৰ বাইদেউ এগৰাকী খুব সুন্দৰভাৱে আপোনালোকক গোটেই বস্তুবিলাকৰ অসমীয়াত বিৱৰণী কৰি দাঙি ধৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ মনটাই জনগোষ্ঠীয়ে আজি ৪৭তম কাৰ্বি যুৱ মহোৎসৱত তেওঁলোকে যি প্ৰদৰ্শনী আনিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু সময় দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ইমান সুন্দৰভাৱে যিটো ৰান্ধনীশাল যিটো ৰান্ধনীৰ ছিষ্টেমটো খুব ভাল লাগিছে ধন্যবাদ জনাইছোঁ থেংক ইউ ধন্যবাদ থাকিল আপোনালোকলৈ হয়
Don mali tum dak hala mantaya tuma kene terang lo ahem tun lah di dak bang la nang ni tuhan paklang la pan se pajudik lo lapen ke purong pisang hubang itu pan jumisen lapen ciput bang misen pen itu pan nang sirap tu napa curu parpik lo longkis adventure korte doana tum same alang di pan same curuik lo Kurban ta